হয় বন্ধু বান্ধৱীসকল, আমাক সকলোৱে মহা কামুৰি পাইছে। সাধাৰণতে মহে কামোৰা ঠাইখিনি উশোহে আৰু খোজুৱায়। কিয় জানেনে মহে কামোৰা ঠাইখিনি উশোহে আৰু খোজুৱায়? জানিবলৈ চাই থাকিব ভিডিঅ'টি শেষলৈ। এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। আহক জানো মহে কামোৰা ঠাইখিনি উশোহে আৰু খোজুৱায় কিয়। মহে কামোৰা শুংডাল হৈছে ডাক্তৰে ব্যৱহাৰ কৰা বেজী এটাৰ দৰে ফোঁফোলা। এই শুংডাল মানুহ বা জীৱৰ দেহত সোমাই তেজ শুহি আনে। এই শুংডাল আমাৰ দেহৰ ভিতৰত সোমোৱাই দিলেই হিষ্টাইন নামৰ এবিধ পদাৰ্থ আমাৰ দেহৰ ভিতৰত সোমোৱাই যায়। এই পদাৰ্থবিধে আমাৰ দেহৰ ভিতৰত কিছুমান বিক্ৰিয়া ঘটায়। এই বিক্ৰিয়াৰ ফলত মহে শুং সোমাই দিয়া অংশত বেছি তেজ গোট খায়। সেইকাৰণে মহে কামোৰা ঠাইখিনি ৰঙা পৰি ফুলি উঠে আৰু খোজুৱায়। ছালৰ সেই অংশত থকা স্নায়ুবোৰ ৰাসায়নিক সংবেদন জাগি উঠে বাবে আমি খজুৱতি অনুভৱ কৰোঁ। কিছু সময় পাছত আমাৰ দেহটোৱে পৰিপূৰক ক্ষতিনাশক ব্যৱস্থা গ্ৰহণ কৰি উশোহা অংশ ভাল কৰি লয়।